গাইছ মানে মোৰ যেহেতু অফ আছে গতিকে আজি ঘৰতে আছোঁ আৰু গাইছ মোৰ মানে ক'তো যোৱাৰ কাৰণে মানে গাড়ী নাই গতিকে ভাবিলোঁ অলপ চকৰ পৰাই আহোঁ এইখন চাইকেল লৈছোঁ গাইছ আজি মানে মোৰ সেইখন ডাঙৰ চাইকেলখন মানে প্ৰব্লেম হৈছে মানে কি এইখিনি যি আছে এই লোহাডাল ছিঙি গৈছে গতিকে ঠিক কৰা নাই বাৰু তো এইখন কালি মই অলপ ভাল কৰি ল'লোঁ এতিয়া মই নলবাৰী যিহেতু ডিউটিত যাওঁতে এইখন চাইকেল লৈ যাওঁতে বৰ্তমান সেইখন মই দৰমহা পালে মানে ভাল কৰি ল'ম এতিয়া মই চকুত কিয় যাই আছোঁ জানেনে গাইছ মানে এইখন মই কালি ভাল কৰিছিলোঁ কালি ভাল কৰোঁতে মানে মই এইটোৰ বাস্কেটটো মানে খুলি দিছিলোঁ তো এতিয়া সেইটো বাস্কেট আনিব যাই আছোঁ ব্লক এটা কি গাইছ মই চকৰ পৰা আহি গ'লোঁ মানে বাস্কেটটো আনিব গৈছিলোঁ চাইকেলখনৰ কিন্তু বাস্কেটটো নাপালোঁ মানে নেতাজন দোকানখন খোলা নাই বন্ধ আছে তো সেইটোৰ কাৰণে গাইছ মানে মই গুচি আহিলোঁ তো মোৰ লগৰজনে আৰু মই তাৰমানে এটা মানে কথা এটা ভাবিলোঁ মানে কথাটো কেনেকুৱা গাইছ মোৰ লগৰজনে আৰু মই মানে এটা কথা ভাবিলোঁ কথাটো এনেকুৱা ধৰণৰ মানে আমি এটা চেলেঞ্জ কৰিম বুলি ভাবিছিলোঁ ফুড চেলেঞ্জ তো মোৰ লগত আছে কংকন ভাই দাদা তো আহিছে বহি তো গাইছ এতিয়া মানে আমাৰ গেমটো কেনেকুৱা ধৰণৰ হ'ব কংকনে ক'ব মানে গেমটো কেনেকুৱা ধৰণৰ কৰিম তাৰমানে আমি ফুড চেলেঞ্জৰ হ'ব আৰু গেমটো কি আমি ভাবি আছোঁ ভাবি কিনে আপোনালোকৰ লগত আমি চেলেঞ্জটো দেখাই আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু গাইছ আমি মানে কম খৰচত মানে ফুড চেলেঞ্জটো কৰিম বুলি ভাবিছোঁ কম খৰচত মানে কেনেকৈ আমি ফুড চেলেঞ্জ কৰিব পাৰোঁ মানে আপোনালোকক কি আনিছোঁ দেখাই দিওঁ একবাৰ কৈছোঁ এইফালে কংকনে মুখচা পিন্ধি আছে গাইছ দেখিছেনে এইফালে লাও আৰু কল গাইছ এইফালে দেখো কি আনিছোঁ ইয়াতে দুটা আছে তাৰপিছত চকলেট দুটা আছে কেক আছে আৰু চিংৰা আছে গাইছ গাইছ আমাৰ মানে এতিয়া গেমটো চইচ হৈ গ'ল মানে কোনটো গেম কৰিলে আমাৰ মানে এতিয়া ফুড চেলেঞ্জটো কৰিব পাৰিম কংকনে কওকচোন একবাৰ কোনটো গেম হ'ব আমাৰ গেম আমি ভাবিছোঁ পানীৰ বটলটো মানে ইনকে মানে যোনে মানে ইনকে ৰখাব পাৰে তেতিয়া মানে জয় হ'ব আৰু যোনে ইনকে হাৰাটোৰ পানিছমেণ্ট হ'ব 5 বাৰ কৰিব লাগিব 5 বাৰত যোনে 5 বাৰে নৰে ফেইল কৰে সেইবাৰে পানিছমেণ্ট দিম আৰু 5 বাৰ বেছি হ'ব বাৰু 3 বাৰে কৰিলোঁ আৰু বাকী যোনে জিকাৰ পিছত এইটো চিপছ পাব এইটো ভুজিয়া হয় বিকাজে ভুজিয়া পাই যাব আৰু পানিছমেণ্টৰ কাৰণে এটা বেলেগ কিবা আছে আৰু সেইটো আপোনালোকে লাষ্ট ফিনিচিঙত দেখা হ'ব ভিডিঅ'ত পানিছমেণ্ট দিয়াৰ টাইমত তো গাইছ আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি গাইছ ভিডিঅ'টো আমি মানে আৰম্ভ কৰিম আৰু গেমটো কোনে প্ৰথমতে ষ্টাৰ্ট কৰিব কওক মই গামোচা পিন্ধি আছোঁ গাইছ কোনে ষ্টাৰ্ট কৰিব প্ৰথমতে গেমটো কওক গেমটো কৰক আপুনিয়ে কৰক এতিয়া বস্তুখিনি মানে এটা লাইন পাতি দিয়ক মানে দেখিব আপোনাৰ চামোচা আছে গাইছ চিংৰা মানে গাইছ এইখিনি আছে বস্তু আৰু আমি দিব আছোঁ মানে এতিয়া প্ৰথম মই কৰিম তাৰপিছত কি কৰিব পানিছমেণ্টটো পানিছমেণ্টটো হ'ব পানিছমেণ্টটো লাষ্ট ফিনিচিঙত আমি দেখাম বাৰু ঠিক আছে তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যে প্ৰথমতে মই মাৰোঁ তো গাইছ প্ৰথমতে মই আৰম্ভ কৰিম তো পাৰ্টনাৰ ল'লোঁ নাই ল'লোঁ গাইছ মই এইবাৰ গাইছ কংকনৰ পালা তো কংকন বলক ষ্টাৰ্ট গাইছ আপোনালোকে হেল্প কৰিব কৃষ্ণ No. No start. তো গাইছ মানে এইটো আগৰ বটলটো মানে অলপ ডাঙৰ হৈছিল আৰু তলখন মানে কেনেকুৱা হৈছে চেপ্টা হৈ গৈছে দেখিছেনে গাইছ তো সেইটোৰ কাৰণে মানে এইটো ব্যৱহাৰ কৰিম এতিয়া বৰ্তমান চাইড কৰি দিলোঁ তো এইটো দি একবাৰ চাওঁ কেনেকুৱা মানে পাৰ্টনাৰ ল'লোঁ বটল চেঞ্জ গাইছ সেইটো বেয়া গ'ল সেইটোত আমি একদমে নোৱাৰিলোঁ এইবাৰ নেক্সট টাইম এইটো বটলত ভাই গাইছ এতিয়া কংকনে জিকি গ'ল আৰু মই হাৰি গ'লোঁ গাইছ মোৰ পানিছমেণ্ট এতিয়া তো কংকনে এতিয়া মোক পানিছমেণ্ট কৰিব গাইছ কি হ'ব গাইছ এতিয়া তো গাইছ ইফালে কংকনে জিকি গ'ল আৰু ইফালে মই হাৰি গ'লোঁ গাইছ তো এইফালে কংকনে ক'ব গাইছ ফাইনেলি মই জিকি গ'লোঁ ইয়া মেৰা ফাইনেল গিফ্ট হৈ গ'ল এতিয়া পানিছমেণ্টক আহক গাইছ এইফালে গাইছ এই পানিছমেণ্ট
এতিয়া গাইজ মই কি গ'লোঁ এতিয়া আমাৰ আহিব পানিছমেণ্ট আমি ৰখি থাকি লাভ নাই গাইজ আমি পানিছমেণ্ট এতিয়া দি দিলোঁ খাই দিলে পানিছমেণ্ট হৈ গ'ল গাইজ এতিয়া নেক্সট গেমলৈ আপোনালোকে ৱেইট কৰক তো গাইজ এতিয়াতো মই এইটো চেলেঞ্জটো হাৰিলোৱে তো কংকনে জিকি গ'ল তো এতিয়া বেলেগ চেলেঞ্জ এটা হ'ব কংকনে কৈ দিব আমাৰ নেক্সট চেলেঞ্জত এই বটলত 1 বটল পানী থাকিব আৰু আমাৰ টাইম এটা ধৰা থাকিব সেই টাইমত যোনে খাই কেনে চেছ কৰিব পাৰে শুনি জিকিব আৰু যোনে নোৱাৰে তেতিয়া পানিছমেণ্ট হ'ব পানিছমেণ্ট হৈ আছে বাৰু পানিছমেণ্টটো দি আছোঁ দেখাম আমি পিছত কি হয় দিয়ক এইবাৰ ভিডিঅ'টো মানে অলপ ধামাকা হ'বলৈ গৈ আছে কাৰণ এইবাৰ জ্বালা খাব লাগিব না গাইজ তো এইফালে প্ৰথম কংকনে ষ্টাৰ্ট কৰিব তো প্ৰথম তেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তো এইবাৰ কংকনে তো গাইজ এইবাৰ গেমটো হ'ব এইবাৰ পানী বটলটো মানে 15 ছেকেণ্ডত খাব লাগিব গাইজ আৰু এইফালে আমাৰ টাইম থাকিব মোবাইলত দেখুৱাই থাকিম সেইটো টাইম 15 ছেকেণ্ডত খাব লাগিব আৰু 15 ছেকেণ্ডত যদি খাব নোৱাৰে সি গাইজ এইবাৰ খাব লাগিব জ্বালা খাব নোৱাৰোঁ মই কেনাই গাইজ তো যদি চেনেলটো মানে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এইফালে কংকন আছে কংকনে কি হ'ব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰিব আৰু নতুন কৰি আমি ভিডিঅ' বনাব ট্ৰাই কৰি আছোঁ আপোনালোকে যেনেকুৱা ভিডিঅ' বিচাৰে আমাক কমেণ্টত জনাব আমি যিমান পাৰোঁ ট্ৰাই কৰিম আপোনালোকৰ কাৰণে ভিডিঅ' দিবৰ কাৰণে গাইজ কংকনে চেলেঞ্জটো প্ৰথম কৰিব কংকনে অনুভৱ কেনে পাৰিব নে খাবা 15 ছেকেণ্ডত নাজানো কিন্তু বাট জ্বালা খাবৰ মোৰ ইচ্ছা নাই গাইজ ইমান জ্বালা মই খাব নোৱাৰোঁ আৰু এইফালে দেখব আপোনাৰ টাইমটো দেখুৱাই থাকিম আৰু এইফালে পানী খোৱা দেখাই থাকিম তো ষ্টাৰ্ট গাইছ খাব 15 ছেকেণ্ড গাইছ কিমান ভাল নাই গেলে শেষ তো গাইছ এইবাৰ কংকনে হাৰি গ'ল এইবাৰ মই পাৰোঁ না নোৱাৰোঁ গাইছ চাম চেষ্টা অলপ কৰিম আৰু যদি পাৰোঁ কথাই নাই 15 ছেকেণ্ডটো মোৰ কম হৈছে আন লাগে গাইছ 20 ছেকেণ্ডমান কৰিব লাগিছিল না গাইছ যি কি নহওক 15 ছেকেণ্ডটো বেছ আৰু তো এতিয়া কংকনে হাৰি গ'ল এতিয়া মই কৰিম গাইছ মোৰ পালা গাইজ মই কিমান ছেকেণ্ডত মোৰ খাইছে 17 ছেকেণ্ডত পানী খাই মিনিট বুজিছে গাইজ মোৰ মানে উগাৰ আহি গৈছে নল্লো খাবা এতিয়া চাওঁ বাৰু ই কিমান টাইমত চেছ কৰিব পাৰে দেখা যাওক তো কংকনটো নলাকে গাইছ এইবাৰ মই ট্ৰাই কৰোঁ মই পাৰোঁ না নোৱাৰোঁ চাম গাইছ তো সেইফালে মোৰ টাইমতটো থাকিবই 15 ছেকেণ্ডত খাবই লাগিব গাইছ তো অলপ তেনেকৈ গাইছ 1 2 3 ষ্টাৰ্ট Just second. Guys, মই জিকিলে শান্তি পাম হৈছে হাইছি 19 ছেকেণ্ড হ'ল ফাইনেলি গাইজ মই জিকিলোঁ জিকা নাই তো গাইজ এইটো আমি যে পানী বটলটো খালোঁ মানে 15 ছেকেণ্ডত নৰি মানে অলপ টাইমটো অলপ ইফাল হৈছে তো যি কি নহওক মোৰ বেছি টাইম লাগিছে আৰু ইয়াৰ অলপ কম টাইম লাগিছে আৰু ইয়াৰ মানে অলপ উগাৰ আহিছে মোৰ লাগিছে নহ'লে মই গাইজ 15 ছেকেণ্ডত আগত খাই কমপ্লিট কৰি দিলোঁ মোৰ কেপাচিটি আছে কিন্তু বাট মৰ্ণিঙত পানী খাই দিলোঁ সেইকাৰণে মানে এতিয়া পানীটো মানে যাবা খোজা নাই ভিতৰত সেইকাৰণে উগাৰ হৈ গৈছে গলতে আছে বাকী যি কি নহওক গাইজ এতিয়া মানে আমাৰ 15 ছেকেণ্ডততো সম্ভৱ নহ'ল বাৰু যি হ'ল এতিয়া আমি ছেকেণ্ডত হিচাপ কৰিলোঁ মোৰ 17 ছেকেণ্ডত বোলে খাই কমপ্লিট কৰিছোঁ আৰু এই 19 ছেকেণ্ডত খাই কমপ্লিট কৰিছে সেইকাৰণে এতিয়া জয়টো আৰু ময়ে হ'লোঁ এতিয়া আমি জয় পুৰস্কাৰ লৈ ল'ম এই কেকটো মই লৈ ল'লোঁ গাইজ তাৰপিছত এতিয়া আমি পানিছমেণ্টত লৈকে নাহোঁ আহক পানিছমেণ্ট এটা দি দিওঁ পানিছমেণ্ট জ্বালা মোৰ মানে পানী খাই থকাতে গাইছ কাহ উঠি গৈছে নলবোৰক খাব গাইছ কি ক'ব উপায় নাই পানিছমেণ্টটো আৰু কৰিবই লাগিল না কি পানিছমেণ্ট কৰিবই লাগিব পানিছমেণ্টটো জ্বালা খাব লাগিবই গাইজ এতিয়াতো মই জিকি গ'লোঁ এতিয়া আমি পানিছমেণ্ট দিম আহক এয়া পানিছমেণ্ট গাইজ এয়া আমাৰ এই জলকীয়া খাব লাগিব তো গাইছ এইটো জ্বালাটো মই নাখাওঁৱে মানে এনেই জ্বালা নাখাওঁৱে তো এইটো মই এইটো খোৱাটো সম্ভৱ নহয় নাখাওঁ নেকি খাব লাগিব এইটো গাইজ খাব লাগিব কাৰণ এইটো হয় চেলেঞ্জত হাৰা জিকাত খাবই লাগিব তো গাইছ সি যেতিয়া কৈছে খাই চাওঁ বাৰু
গাইজ জি জ্বালা কামান হ'ল গাইজ এ নাওমেনটি একমান খাই হ'লে গুচি গেল গাইজ জি পানী ও গাইজ এ নাওমেনটি জ্বালা খাই কেনে পানী নাই লাল পৰি গেছি চলি গাইজ নাই ডান তো গাইস আমার এবার লাস্ট গেমত আমার এবার সিংড়া দেখবো গাইস সিংড়াটো মানে গাইস করক সেকেন্ডে বেস্ট হ'ব চাগে 20 সেকেন্ডে কৰি দাও নেকি গাইজ তো গাইস সেকেন্ড কৰিম সেকেন্ডত আমি খাব পাৰা না নৰু সিংড়াটো তো সেইটো আমাৰ দেখবো আৰু এবাৰ পানিশমেন্ট নাথাকে গাইস এবাৰ মানে গিফট থাকিব যোনি জিকে চকলেট দুটা পাব তো আমি এইটো কিমান সেকেন্ডত কৰিলে বেছি ভাল হয় এইটো চাই লওঁ তো তাৰপিছত আপোনালোকক খাই কেনে দেখুৱাইছোঁ যে পাৰে না নৰু এইটো সেকেন্ড খাব এবাৰ গাইস এবাৰ পানিশমেন্ট নাই এবাৰ চকলেট গাইস গিফট তো কোনে কিবা এটা কম এবাৰ লাষ্ট বুলি গাইছ তাতে কম চামোচা এনেও মোৰ ফেভাৰেট হয় খাই ভাল পাওঁ চিংৰা চাওঁ বাৰু দেহাটোক চাইতো খাৱানে লাগে নাজানো গাইজ কি হয় এনেও আগত দুটা গেমতে মই জিকিলোঁ ই হাঁচিয়ে বাৰু এইবাৰো ফাইনেলি লাষ্ট টাইমত ময়ে জিকিম বুলি ভাবোঁ আৰু মোৰ ফুল কনফিডেঞ্চ আছে আৰু মানে এইখিনি টাইপ দেখা যাক গাইজ কি হয় গাইস বেয়া খাব ই গাইস এনে ফাংশন করে গাইস অপশন গাইস আজি যেহেতু আমি প্রথম চ্যালেঞ্জ করছো এনেকুৱা ফুড চ্যালেঞ্জ মানে কম খৰচত কৰিছোঁ মানে ইমানখিনি ফুড চ্যালেঞ্জ আমি কৰি পোৱা নাই তো আজি কৰিলোঁ প্ৰথম শংকৰৰ অনুভৱটো ক'বচোন আপোনাৰ অনুভৱ বুলি কি ক'ম আৰু গাইজ বিশেষ অনুভৱ তেনেকুৱা নাই খৰচৰ কথা আহি নপৰে কিন্তু আমি ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকুৱা ফুড চ্যালেঞ্জৰ ভিডিঅ' মানে মোকো মোৰ ইনষ্টা আই ডি আছে মোক ইনষ্টাগ্ৰামত কৈ থাকে তুমি ৰিলচ চিলচ বনাই থাকোঁ মানে গাইজ বনোৱালি মানে কৈ যিটো নালাগে তুমি ফুড চ্যালেঞ্জৰ ভিডিঅ' দিব পাৰা বা এনেকৈ তেনেকৈ কৈ থাকে বাট মই মানে এনেকুৱা দিয়া নাই আৰু এনেকৈ মানে বনাবৰ সুবিধা নহয় আজি বাৰু ইও কৈ আছে যে ফুড চ্যালেঞ্জ ভিডিঅ' বনাই দে মই কৈছোঁ কি বনাবি আমি তেনেকৈ একো কণ্টেণ্ট নাই আমাৰ হাতত বাছ আহি কেনে ইও ক'লে কেনেকৈ কৰোঁ দে মোক দে হ'ব দে ঠিক আছে কৰোঁ তেনেকৈ মানে আৰু সৰু সুৰা কৰি এটা কণ্টেণ্ট হিচাপে বনালোঁ আৰু এতিয়া আপোনালোকে যি ভাবে আৰু কমেণ্টত জনাব গাইজ গাইজ টাইমাৰ আমি লগাই ল'লোঁ ইটো বহি আছে আগত এই দুটা চামোচা বেছি আৰু নাই গাইজ দুটাই আনিছোঁ দুটাই চলি তাৰপিছত এইটো টাইমাৰ এতিয়া মই 1 2 3 বুলি ক'ম ষ্টাৰ্ট কৰিব লৈ লওক হাতত লৈ লওক 1 2 3 দেখাব নোৱাৰি গাইছ 10 সেকেন্ড হৈ গ'ল গাইজ বিশ সেকেন্ড Please second guys ই খাই চেছ কৰিব পৰা নাই গাইজ গাইজ 1 মিনিট হৈ গ'ল এটা চামোচা খাওঁতে 1 মিনিট গাইজ ডান গাইজ এইপিনে চিংৰা চেছ এইপিনে টাইমিং 1 মিনিট 18 সেকেন্ড বাকী 10 মই খালোঁ প্ৰথম মোৰ টাইম লাগছে গাইজ 1 মিনিট 18 সেকেন্ড আৰু এইবাৰ কমকনে খাব তো চাই লওক মোৰ এইবাৰ সি বহি আছে আগত পুৰা একদম এক্সপাৰ্ট আৰু গাইজ সি খাবই গাইজ তো 1 2 3 Hay nas kibi ha ha.
20 সেকেন্ড 25 এতিয়া আমাৰ এইটো লাষ্ট গেম আছিল চিংৰা খোৱাটো আৰু এইটো আমাৰ মানে এইটো সমাপ্ত আৰু গেমটোৰ এতিয়া মানে মই খাইছিলোঁ আপোনাৰ 1 মিনিট 18 ছেকেণ্ড আৰু ই খালাক 41 ছেকেণ্ডত তো গাইছ কিন্তু বেয়া খাইছে তো গাইছ তো এতিয়া যিকি নহওক মইতো হাৰিলোৱে সিয়ে জিকিলাক আৰু নেক্সট যদি ভিডিঅ' লাগে এনেকুৱা ফুড চেলেঞ্জৰ কি ক'ব গাইছ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব যে নেক্সট ভিডিঅ' লাগে কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকৰ মতে যিমান পাৰোঁ আমি ট্ৰাই কৰিম ভিডিঅ' বনাবৰ কাৰণে যি ভিডিঅ' বিচাৰে সেই ভিডিঅ' দিব ট্ৰাই কৰিম আপোনালোকে ক'ৰবাত কমেণ্ট কৰি জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব নতুন কৰি উঠি আহিছে ইউটিউব চেনেলটো খুলিছে গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰক চেনেলটো ইমানে আৰু কি ক'ম আৰু মই তো এতিয়া আমাৰ ফুড চেলেঞ্জৰ আজি 3টা গেমে মানে কংকনে জিকিছে মই 3টা হাৰিছোঁ গাইজ গেমৰ গিফ্ট তো নেক্সট যদি মই জিকিব পাৰোঁ মানে চেষ্টা কৰিম আৰু জিকিবৰ কাৰণে তো এতিয়া গিফ্ট মানে কংকনক মই দিম আৰু এইটো চকলেট গাইজ কংকনে খাব গাইজ তো এইটো লওক আৰু তোমাৰ এতিয়া কি ক'বা অলপমান কিবা এটা কৈ দিয়া তোমাৰ বিষয়ে কি ক'ম গাইজ আজি ফাৰ্ষ্ট টাইম ফুড চেলেঞ্জৰ ভিডিঅ'ত মানে ময়ো জড়িত হ'লোঁ ইউটিউব চেনেলৰ জৰিয়তে মই আজি ভিডিঅ'টো বনালোঁ ইয়াৰ লগতে ফাইনেলি 3টা গেম খেলিলোঁ 3টা গেমতে ময়ে জয়ী হ'লোঁ সেইকাৰণে চকলেট দুটা পালোঁ এতিয়া খাম আৰু আপোনালোকে এনেকৈ ভিডিঅ' পাই থাকিব আপোনালোকে কমেণ্ট কৰি জনাব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইজ এতিয়া মই 2টা চকলেট দি দিলোঁ এটা খাই দিওঁ এনেকুৱা চকলেট মই চাব নাই কি চাবৰ মন যায় না গাইজ দিছোঁ গাইজ চকলেটটো খুলিছে সেনেকুৱা চকলেটটো মানে আইচক্ৰীম দিছোঁ হয় গাইজ বাট মানে কি হ'ল ফ্ৰিজত থোৱা নাছিলোঁ অলপ গাইজ ফাইনেলি খাই দাং লওক মই খাই চাই থাকিলোঁ তো যি কি নহওক আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল তো আজিলৈ বাই বাই গাইজ বাই বাই